Mr. HSS is sir. तो বন্ধুসকল এইটো ভিডিঅ' এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনাইছে তো কোনো যদি এই ভিডিঅ'টো চিৰিয়াছলি গাত পাতি নলয় AHSCSৰ মালিক ছাৰ আপোনাক চবেই ভাল পায় কিন্তু মই আজি এটা কথা কওঁ আপুনি চবকে ডাক্তৰ ইঞ্জিনিয়াৰ মানে কিন্তু মই এটা কথা আপুনি হ'ল নটি কিন্তু মই পাগলো হোৱা নাই কিন্তু মই মালো খাইছোঁ নিচাও লগা নাই নাই লগা মোৰ নিচা আপুনি আমাক কিমানটা ক'ব ইমান দীঘল চিলেবাছ এখন 2-3 মাহ পৰীক্ষা দিব পাৰি নেকি হোৱাই মেন হোৱাই আৰু পৰীক্ষা পাতিছি 15 দিনৰ মূৰত শেষ কৰি থৈ দিছি কেলা এক্সামৰ মাজত পঢ়িব টাইমে নিদিলা আগতে 1 মাহ 1.5 মাহ আছিল এতিয়া কি হ'ল আমি সায়েন্সৰ চলি গ'লে গম পাওঁ আৰু কি পেপাৰ কাটছি পেপাৰ বোলে ইজি করে অপশন দেয় মাকা চাকি নাকা নাই এটো কিন্তু আপুনি ভাল কাম কৰা নাই পৰীক্ষাও দিলোঁ কিন্তু বহিগিলা ষ্ট্ৰিক্টকে চাবা দিব মাষ্টাৰ গিলাক আৰু শুনক এখন দুখন সাবজেক্টত যাতে ফেল কৰিলে আমাক গোটেইগিলাকে পাছ কৰি দিয়ে এনেইতো ভাববা লাগলি গোটেইগিলাকে পাছ কৰি দিব লাগছে স্কুটি দেয় নাই গোটাই আপনাতকে ভাল হয় CBSE টোৱে পঢ়িবেও টান দিছে চলিগিলা তো থ্যাংক ইউ ফর ওয়াচিং মাই ভিডিও তো যদি ভিডিও ভাল লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করিবা আৰু যদি চ্যানেলটো নতুন হয় তেন্তে প্লিজ চ্যানেলটো সাবস্ক্রাইব কৰি দিবা গাইস প্লিজ